নমস্কাৰ। আজি অন্য এটা বিষয় লৈ ভিডিঅ' এটা প্ৰস্তুত কৰিছোঁ। আপোনালোকে নিশ্চয় সকলোৱে শুনি আছে মেটা AI হোৱাটছআপ যিটো ভাৰ্চন সেইটো আহিছে, ইতিমধ্যে এভেইলেবল হৈছে সকলোৰে হোৱাটছআপে। AI মানে সকলোৱে আপোনালোকে গম পায় যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। যিকোনো প্ৰশ্ন যেতিয়া আপুনি সোধা যায় তেওঁলোকে উত্তৰ দিয়ে, মানে সঠিক উত্তৰ এটা দিবলৈ চেষ্টা কৰে। এতিয়া মই চালোঁ মানে মেটা AI হোৱাটছএপৰ যিটো মেটা AI ভাৰ্চন, এইটো কিমান সক্ষম সঠিক মানে উত্তৰ দিবৰ কাৰণে মই সেইটো চালোঁ, আৰু কিমান সময়ৰ তেওঁলোকক প্ৰয়োজন মই সেইটো চালোঁ। মই প্ৰথমতে এটা প্ৰশ্ন কৰি চালোঁ যে মানে T20 2014 ৱৰ্ল্ড কাপৰ বিজয়ী কোন আছিলে বুলি চালোঁ। তেওঁলোকে সঠিক উত্তৰে দিলে। মই ছেকেণ্ডতে মানে দ্বিতীয়টো মই এটা প্ৰশ্ন সুধিলোঁ যে কেলা মানে অসমীয়াত কি। তেওঁলোকে ক'লে যে এই শব্দটো মানে হ'ল বানানা, যিটো আমি হিন্দীত কওঁ কেলা মানে বানানা মানে কল। তেওঁলোকে সেইটো বুজাব খুজিছিলে যে বেংগলী ভাষাত সেইটো কোৱা হয় বুলি ক'লে। তেতিয়া মই ক'লোঁ তো কেলা মানেতো অসমীয়াৰ আৱেগ হয় ন। কেলা শব্দটো হৈছে অসমীয়াৰ আৱেগ জড়িত এটা শব্দ। তেতিয়া তেওঁলোকে সেইটো পুনৰ শুধৰণি কৰি পেলাই কৈছে যে এইটো মানে তেওঁলোকে ক্ষমা প্ৰাৰ্থনা বিচাৰিছে আৰু ক'লে যে শুধৰণি কৰি দিয়াৰ বাবে ধন্যবাদ বুলি জনালে। গতিকে AIটো সঠিক বুলি ক'ব নোৱাৰি, মানে 100% সঠিক বুলি ক'ব নোৱাৰি মই ভাবোঁ দেই।